Welcome to Ninja Math series presented by Class Station 10. এই সিৰিজৰ যোৱাটি ভিডিঅ'ত আমি a + b হোল স্কয়াৰ সূত্ৰৰ প্ৰয়োগ বিভিন্ন সংখ্যাৰ বৰ্গ নিৰ্ণয়ৰ ক্ষেত্ৰত অধ্যয়ন কৰিলোঁ। আজিৰ ভিডিঅ'টিত আমি a - b হোল স্কয়াৰ এই সূত্ৰটিৰ প্ৰয়োগ বিভিন্ন সংখ্যাৰ বৰ্গ নিৰ্ণয়ত আলোচনা কৰিম। a - b হোল স্কয়াৰ সূত্ৰটো হৈছে a স্কয়াৰ - 2ab + b স্কয়াৰ। গতিকে আমি যদি এটা এক্সাম্পল লওঁ 18 স্কয়াৰ 18 স্কয়াৰটো আমি কি ধৰণে লিখিব পাৰোঁ 20 - 2 হোল স্কয়াৰ। ইয়াক আমি কি ধৰণে লিখিব পাৰোঁ 400 মাইনাছ এইকেইটা পূৰণ কৰিলে কিমান হ'ব 2 × 20 40 40 × 2 80 প্লাছ 2 স্কয়াৰ 4। এতিয়া মন কৰিবা আমি কি কৰিম 400 মাইনাছ 80 প্লাছ 4। এতিয়া যদি আমি এই মাইনাছটোক আমি প্লাছলৈ নিবলৈ হয় তেতিয়া কি কৰিম 300 প্লাছ 100 মাইনাছ 80 প্লাছ 4। গতিকে আমি এই সংখ্যাটোকে 400কে 300 প্লাছ 100 কৰিলোঁ। গতিকে ইয়াৰ পৰা আমি এইটো মাইনাছ কৰিলে কিমান পাম 300 প্লাছ 20 প্লাছ 4 পাম। গতিকে আমি এইটোৱে ইয়াত প্ৰয়োগ কৰিম। আমি যদি এই 18 স্কয়াৰটোক সলনি কৰি লিখোঁ আমি কি কৰিম 20 - 2 কৰোঁ। এই 20ৰ পৰা 2টো আনিম আৰু ইয়াৰ পৰা 2 আনিম। গতিকে আমি কি কৰিম চোৱা এই সংখ্যাটো আমি যিটো আধাৰ ল'ম 20 তাৰ প্ৰথম সংখ্যাটো আনিম মানে যিকেইটা শূন্য থাকিব সেই শূন্যকেইটা আমি বাদ দিম আৰু এই সংখ্যাটোৰ লগত কি যোগ কৰিলে আমি সেই সংখ্যাটো পাওঁ সেইটো ইয়াত পাতিম। গতিকে 18ৰ লগত আমি 2 যোগ কৰিলে 20 পাওঁ সেইটো পাতিছোঁ আৰু আমি 20ক বেছ হিচাপে লৈছোঁ। গতিকে 20ৰ আমি 0টো বাদ দিলে আমি 2 পাম। গতিকে আমি 22 সংখ্যাটোৰ সৈতে আমি আগবাঢ়িম। এতিয়া আমি একেধৰণে কৰিম ফাৰ্ষ্ট কৰিম 2 স্কয়াৰ কৰিম 4 কৰিম তাৰপিছত 2 × 2 × 2 কৰিম কিমান পাম 8 তাৰপিছত 2 স্কয়াৰ কৰিম 4। এতিয়া মন কৰিবা আমি সূত্ৰত যি ধৰণে পাইছিলোঁ এইটো হ'ব পজিটিভ এইটো নিগেটিভ। এতিয়া যিহেতু ইয়াত নিগেটিভ আছে গতিকে এইটো আমি পোনপটীয়াকৈ বহালে নহ'ব। ইয়াত আমি যি ধৰণে নিখিলম সূত্ৰত আমি বিয়োগ থাকিলে দশতঃ আৰু নৱতঃ প্ৰয়োগ কৰিছিলোঁ সেই ধৰণে আমি ইয়াতো কৰিব লাগিব। গতিকে আমি ফাৰ্ষ্ট এই নাম্বাৰটো বহাব পাৰোঁ। ছেকেণ্ড আমি এই 8ৰ লগত কি যোগ কৰিলে 10 হয় সেইটো বহাব লাগিব সেইটো হৈছে 2। আৰু যেতিয়া আমি নৱতঃ আৰু দশতঃ প্ৰয়োগ কৰিছিলোঁ তেতিয়া আমি তাৰ পাছৰ ঘৰটোৰ পৰা আমি এক এটা মাইনাছ কৰিছিলোঁ ইয়াতো সেই একেটাই কৰিব লাগিব। গতিকে 4ৰ পৰা আমি 1 মাইনাছ কৰি কি পাম 3। গতিকে 3 to 4 ইজ দ্য আনচাৰ। এতিয়া আমি আন এটা এক্সাম্পল লৈছোঁ 127 স্কয়াৰ। গতিকে 127 আমি বেছ কি ল'ম 130 ল'ম। গতিকে 0টো বাদ দিম 13 আহিব আৰু 127ৰ লগত কি যোগ কৰিলে 130 হয় 3। গতিকে 3 আহিব। গতিকে এইটোৱে হ'ব আমাৰ ৰিকুৱাৰ্ড নাম্বাৰ। গতিকে ইয়াৰ পৰা আমি কৰিম আমি যিহেতু 130 লৈছোঁ গতিকে এইটো এটা ইউনিট বুলি ধৰিব লাগিব আৰু এইটো এটা ইউনিট বুলি ধৰিব লাগিব। গতিকে ফাৰ্ষ্ট আমি ইয়াৰ স্কয়াৰ কৰিম 169 তাৰপিছত এই দুটা মাল্টিপ্লাই কৰি তাৰ লগত আকৌ 2 এটা মাল্টিপ্লাই কৰিম কিমান হ'ব 13 × 3 39 39 × 2 ইজ হাউ মাছ 78 তাৰপিছত 3 স্কয়াৰ 9। এতিয়া মন কৰিবা 130ত 0 কেইটা আছিলে এটা আছিলে গতিকে আমি এই দুটা ষ্টেপ কৰোঁতে আমি এটা নাম্বাৰে মেক্সিমাম বহাব পাৰিম। গতিকে এইটো পজিটিভ এইটো নিগেটিভ এইটো পজিটিভ এই 9টো কমপ্লিটলি বহিব 9। তাৰপিছত এই 78ৰ আমি অকল 8টো কৰিম 8ৰ লগত কি যোগ কৰিলে 10 হয় 2 আৰু এই 7টো আমি ইয়াৰ পৰা মাইনাছ কৰিম। ইয়াত কোনো ধৰণৰ নৱতঃ আৰু দশতঃ প্ৰয়োগ কৰাৰ প্ৰয়োজন নাই। এতিয়া মন কৰিবা আমি যিহেতু ইয়াত দশতঃ প্ৰয়োগ কৰিছিলোঁ গতিকে ইয়াৰ পৰা একেটা বিয়োগ কৰিব লাগিব। গতিকে সেইটো হ'ব 168 আকৌ এই 7টো ইয়াৰ পৰা আকৌ বিয়োগ কৰিলে কিমান হ'ব 161। গতিকে 16129 ইজ দ্য আনচাৰ। এতিয়া আমি এই সূত্ৰটোৰ লগত জড়িত দুটা এক্সাম্পল কৰিম। এতিয়া মন কৰিবা আমি 682 আছে গতিকে আমি ইয়াক বেছ 700 ল'ব পাৰোঁ। গতিকে 700ৰ পৰা 7 আহিব 0 দুটা নবহে। গতিকে 682ৰ লগত কি যোগ কৰিলে 700 হয় 18। গতিকে ইয়াত 7টো এটা ইউনিট হ'ব 18টো এটা ইউনিট হ'ব। এতিয়া 7 স্কয়াৰ 49 আকৌ ছেকেণ্ডতে কৰিম 2 × 7 × 18 2 × 7 ইজ হাউ মাছ 14 14 × 18 আমি কি ধৰণে কৰিম 14 × 20 ইজ হাউ মাছ 280 আকৌ 14 × 2 28 গতিকে 280 পৰা আমি 28টো বিয়োগ কৰিলে কিমান পাম 252। গতিকে ইয়াৰ পৰা আহিব 252 তাৰপিছত ইয়াৰ পৰা আহিব 18 স্কয়াৰ 324। গতিকে ইয়াৰ পৰা আমি কি পাম আমি
700 লৈছিলোঁ গতিকে 700ত দুটা 0 আছে গতিকে আমি মেক্সিমাম দুটা নাম্বাৰ ইউজ কৰিব পাৰিম গতিকে এইটো পজিটিভ এইটো নিগেটিভ এইটো পজিটিভ ইয়াৰ পৰা 4 আৰু 2 আহিব আৰু এই 3টো ইয়াত যোগ হ'ব কাৰণ পজিটিভ আছে এতিয়া মন কৰিবা এই সংখ্যাটোৰ লগত কি যোগ কৰিলে 10 হয় 8 কিন্তু এই তিনিটো যিহেতু যোগ হ'ব গতিকে 11 হ'ব 11 ৰ 1 বহিব আকৌ 1 এটা বাকি থাকিব এই সংখ্যাটোৰ লগত কি যোগ কৰিলে 9 হয় 4 আগৰ 1টোৰ সৈতে কি হ'ব 5 আমি ফাৰ্ষ্ট নাম্বাৰটোৰ লগত কি যোগ কৰিলে 10 হয় সেইটো চাব লাগিব তাৰপিছত যিমান সংখ্যা থাকে সেইকেইটা আমি 9 পৰা কিমান দূৰত থাকে সেইটো চালেই হ'ল গতিকে ইয়াত 5 + 4 9 হয় কিন্তু যিহেতু এক এটা গলিছিলে গতিকে আমি 5 বহাইছোঁ তাৰপিছত এই দুইটোৰ লগত আমি কোনো ধৰণৰ নৱতা আৰু দশতা প্ৰয়োগ নকৰোঁ এইটো আমি ইয়াৰ পৰা বিয়োগ কৰিম ইয়াৰ পৰা বিয়োগ কৰাৰ আগতে মন কৰিবা আমি যিহেতু ইয়াত নৱতা দশতা প্ৰয়োগ কৰিলোঁ গতিকে ইয়াৰ পৰা এক এটা বিয়োগ হ'ব আৰু এক এটা বিয়োগ হোৱাৰ লগতে এই যিটো 2 আছিলে সেই 2টো বিয়োগ হ'ব গতিকে 46 হ'ব গতিকে 465 124 ইজ দ্য আনচাৰ ঠিক একেদৰে এই সংখ্যাটোৰ ক্ষেত্ৰত আমি কি ল'ম 908 ল'ম কাৰণ 900 - 8 আমি কৰিব লাগিব গতিকে ইয়াৰ পৰা 9 স্কয়াৰ 81 আহিব এই দুটা মাল্টিপ্লাই কৰি তাৰ লগত 2 মাল্টিপ্লাই কৰিলে কিমান আহিব 9 * 8 72 72 * 2 144 আৰু 8 স্কয়াৰ 64 গতিকে 64টো কমপ্লিটলি বহিব কাৰণ 900ত দুটা 0 আছে তাৰপিছত ইয়াৰ পৰা আমি দশতা কৰিব লাগিব 4 * 6 = 10 তাৰপিছত 4 লগত কি যোগ কৰিলে 9 হয় 5 তাৰপিছত এই একটো ইয়াৰ পৰা বিয়োগ হ'ব কিন্তু বিয়োগ কৰাৰ আগতে আমি মন কৰিব লাগিব যে ইয়াত আমি নৱতা আৰু দশতা প্ৰয়োগ কৰিছিলোঁ গতিকে ইয়াৰ পৰা অলৰেডি এক এটা বিয়োগ হ'ব গতিকে 80 হ'ব আৰু এই একটো আকৌ বিয়োগ হ'লে কিমান হ'ব 79 গতিকে 795664 ইজ দ্য আনচাৰ গতিকে আজিৰ ভিডিঅ'টোত ইমানেই তোমালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা আৰু এই চেনেলটি ছাবস্ক্ৰাইব কৰিবা প্ৰতি দেওবাৰে নিনজা মেথছ চিৰিজৰ একোটাকৈ ভিডিঅ' আপলোড কৰা হয় এই চেনেলটিত গতিকে পৰৱৰ্তী ভিডিঅ'টো তোমালোকে অহা দেওবাৰে অৰ্থাৎ নেক্সট ছানডে উপভোগ কৰিব পাৰিবা ধন্যবাদ